একেবাৰে একদম ঘৰুৱা চব্জি কাৰণ বলক মই আপোনালোকক আজি দেখাওঁ তো এয়া হৈ গ'ল মাটি দালি মই তিয়াই থৈছোঁ এয়া হৈ গ'ল মাটি দালি আৰু বিলাহী দি মই এটা দালি বনাম আৰু এইটো হ'ব এটা ৰেচিপি হ'ব আৰু ভালকৈ চাই লওক এয়া মই তিয়াই থৈছোঁ আৰু ভালকৈ ধুই মেলি ল'ম তাৰপৰা সেইটো হ'ব আৰু এয়া হৈ গ'ল কলডিল যেতিয়া কলডিলে আৰু আলু এটাই মই ভাজি কৰিম আৰু এই পেপচিগ্ৰামকেইটাই আৰু হাঁহৰ ডিম দুটা আছে তো আৰু বিলাহী এটাটো খতি আৰু এয়া হ'ব ভাজি আৰু এয়া হৈ গ'ল পদিনা যিহেতু এতিয়া পদিনাৰ ছিজন আৰু আমৰ ছিজন এতিয়া আমৰ আৰু পদিনাৰ এটা হ'ব চাটনি সেয়া মই বনোৱা দেখাম আপোনালোকক আৰু হৈ গ'ল এয়া হৈ গ'ল ৰঙালাও আগ এয়া দেখিছেনে ৰঙালাও আগে আৰু কাঠআলুৱে বনাম মই এয়া হৈ গ'ল কাঠআলু তো বলকচোন মই কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ তো চাই থাকিব বলক মাটি দালিত কিছুমানে দি দিয়ে খাৰ আৰু খাৰ দিলেহে বোলে সিজে বুলি কয় কিন্তু মই বিনা খাৰতে এয়া বনাম কল খাৰতে এয়া দি বনাম আৰু বহুত ধুনীয়া সিজে কুকাৰত দি দিলে তো সেয়া বনাম আৰু ইয়াতহে দিম মই খাৰ এই এইটো কয় কি কাঠআলুৱে আৰু লাও আগ দি মই ইয়াতহে বনাই দিম এটা খাৰৰ ৰেচিপি তো বলক চাই থাকিব আজি মোৰ এয়া ৰেচিপি কেনেকুৱা হয় বনোৱা তো মই কাটি কুটি লওঁ আৰু বলক চাই থাকিব গ'লে হাই গাইজ ৱেলকাম মাই ইউটিউব চেনেল আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বলকচোন মই ৰেচিপি এটা দেখাওঁ আপোনালোকক অকল এইবোৰ খাৰৰ হ'ব আৰু মাটি দালি হ'ব আৰু কলডিলৰ চব্জি তো বলকচোন মই কেনেকৈ কি কৰোঁ বনাওঁ আৰু ক'তনো যাম কি কৰিমনো আৰু সেনেকৈ আপোনালোকক ৰেচিপিকে দেখাওঁ আজি তো ৰেচিপিত এনেও দেখাই থাকোঁ মই তো ৰেচিপিকে দেখাওঁ বলক চাই থাকিব পাতি দিছোঁ মাটি দালিখিনি কুকাৰটোতে আৰু ইয়াতে মই এতিয়া বনাম এইখিনি চব এইখিনি ধুনীয়াকৈ কেপচিকাম দি ভাজি ল'ম কেৰাহী পাতি দিলোঁ বলক আৰু বিলাহীখিনি মই এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ইয়াতে ঢালি দিম মই ডিম দুটা ভাঙি তো বলকচোন এয়া দুটা ডিম আছে তো ভাজি ধুনীয়াকৈ মই ইয়াতে ঢালি দিম তো চাই থাকিব আৰু কুকাৰ হোটেল বা আমাৰ কাৰেণ্ট গুচি গ'ল সেইকাৰণে মোবাইলৰ লাইটৰ দিয়ে এতিয়া বৰ্তমান মই কৰি আছোঁ চাই থাকিব লৈছোঁ মই জলকীয়া আৰু এয়া আমকিখিনি ধুনীয়াকৈ বাকলি গুচাই কুটি লৈছোঁ আৰু এয়া হৈ গ'ল নহৰু আৰু আদা আৰু এয়া হৈ গ'ল ধনিয়া পাত আৰু মই এয়া পটা গুটিত পিচি ল'ম তো সেয়াও দেখাই থাকিম আৰু এয়া হৈ গ'ল মই খাৰ বনাবলৈ লৈছোঁ গোটেই এয়া ৰঙালাও আগখিনি ধুনীয়াকৈ গুচাই ল'লোঁ আৰু এয়া হৈ গ'ল কাঠআলুখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু কাটি থোৱাৰ কাৰণে এনে কলা কলা দেখিছে তো এইখিনি মই বনাম বলকচোন চাই থাকিব আকৌ মই এয়া কাটি থ'লোঁ কলডিলখিনি যিহেতু কলডিলখিনি ধুনীয়াকৈ কাটি একদম পানী চেপি ল'লোঁ পানী চেপি একেবাৰে একদম মানে আৰু এয়া আলু কাটি দিলোঁ এইখিনি মই ধুনীয়াকৈ বনাম বলক চিটি মাৰি আছে এইফালে মোৰ হৈ আছে ভালকৈ ভাজি দিম তাৰপিছতে মই হাঁহৰ ডিম দুটা ইয়াতে ঢালি দিম তো অকণমান ৰন্ধা হ'ব পাৰে বেয়া নাপাব আপোনালোকে মই এতিয়া পেপচিকামখিনিৰ লগত বনাই দিছিলোঁ এয়া হৈ আছে ডিমৰ চব্জিখিনি আৰু মই ধুনীয়াকৈ ভাজি ল'ম পেপচিকাম আছে ইয়াতে কিবা বিলাহী আছে আৰু পিঁয়াজৰ সৈতে আৰু এয়া মই ধুনীয়াকৈ ভাজি আছোঁ এতিয়া ভাজি আছোঁ কলডিলখিনি আৰু মই ইয়াত একো দিয়া নাই অকল পিঁয়াজ আৰু জলকীয়া দি আৰু মিঠাতেল দি এতিয়া ভাজি আছোঁ আৰু ইয়াত দেখাবলৈ নহ'ল আপোনালোকক তো এয়া ভাজি আছোঁ বলকচোন ডেক্সি আৰু মই এতিয়া মাটি দালি তেল মাৰিবৰ কাৰণে দি দিছোঁ ইয়াতে অকণমান মিঠাতেল মই ডেক্সিতে তেল মাৰি দিওঁ এয়া আৰু ইয়াতে দি দিছোঁ অলপ মিঠাতেল তাৰপৰা এতিয়া দি দিম এই আদা আৰু নহৰু লৰাই ল'ম এনেকৈ মই বনাওঁ চাৰিয়ে দিনে শুকান জলকীয়া ধুনীয়াকৈ ভাজি ল'ম ভাজাখিনি হৈ আছে ৰেচিপিতে মই এনেকৈ তেল মাৰিব কাৰণে ৰেচিপি এনেকৈ খোলা তো এতিয়া মই আৰু এতিয়া মাটি দালিখিনি ইয়াতে ঢালি দিম
মাটি দালিখিনি ধুনীয়াকৈ সিজি গ'ল আৰু ইয়াত উতলিবলৈ দিম আৰু ইয়াতে দি দিম মই এতিয়া মান ধনিয়া পাত দুটামান ছিগি আনি ইয়াতে দি দিম দালিখিনি এনেকৈ মই বনাই ল'ম আৰু মেইন হৈছে মোৰ খাৰখিনি আৰু খাৰখিনি এতিয়া মই বনোৱা দেখাম তো মোৰ এইখিনি চব্জি ধৰি লওক এইফালে বনাই আছোঁ এয়া কলডিল চব্জিখিনি যিহেতু কলডিল চব্জি খাই বহুত টেষ্টি লাগে এনেকৈ ভাজি ল'ম কলডিল আৰু ইয়াতে দি দিম মই অলপ এতিয়া দি দিম ইয়াতে অকণমান পিঠা অকণমান আদা নহৰু আৰু ইয়াতে আছে অকণমান মছলা বেছি নহয় তো বেছি মছলা দিয়াটো ভাল নহয় তো এয়া এনেকৈ ভাজি ল'ম ধুনীয়াকৈ হৈ আছে আৰু এতিয়া মই বনাম হেৰিখিনি কিবা এই যোনখিনি খাৰ বনাম মই সেইটো বনাম মই চৌকাত বচাই দিম বাহিৰত গৈছিলোঁ জুই জ্বলাবৰ কাৰণে ভাবিছিলোঁ খাৰ তৰকাৰীটো ৰেচিপিটো আপোনালোকক তাতে দেখাই দিম বুলি ভাবিছিলোঁ বাহিৰতে কাৰণ বাহিৰত একেবাৰে জুই জ্বলাব নোৱাৰি ইমানে বতাহ চাৰিওফালে বতাহ দিছে আমাৰ বাগান আছে আমাৰ ঘৰৰ পাছফালে বাগানে গোটেই বেৰি কিবা বতাহত বেছি আহে বতাহ তো সেইকাৰণে মই এতিয়া ভিতৰতে দেখাম ৰেচিপিটো অলপ চাই থাকিব আপোনালোকে সাৰৰ ৰেচিপি তো এই ৰঙালাও আগৰ লগত আৰু হৈ গ'ল কাঠালুৰ লগত তো বলক চাই থাকিব বনাবৰ কাৰণে অকণমান মিঠাতেল দিম বেছি নহয় একেবাৰে অকণমান তো এয়া হৈ গ'ল আৰু এইকণ মিঠাতেলে এতিয়া মই ঢালি দিম জলকীয়া আৰু জলকীয়া ভাল নোপোৱা মানুহে জলকীয়া নিদিবও পাৰে আৰু মই দি দিম জলকীয়া মই ভাল পাওঁ জ্বলা খাই তাৰপৰা এতিয়া মই দি দিছোঁ তাৰপৰা মই এতিয়া লৰাই ল'ম ধুনীয়াকৈ ভিডিঅ'টো হিলি থাকে কাৰণ মই এটা হাতেদি কৰি থাকোঁ কাৰণে এয়া ভাজি লৈছোঁ তাৰপৰা এতিয়া দি দিম অকণমান নহৰু দি দিছোঁ এতিয়া লৰাই ল'ম এনেকৈ তাৰপিছতে দি দিম মই এতিয়া লাও আগ আৰু ইয়াতে কাটি থোৱা কাঠালু আৰু ধুনীয়াকৈ ইয়াতে দি দিম আৰু ধুনীয়াকৈ এতিয়া মই নলৰাওঁ আৰু অকণমান দেৰিকৈ লৰাম এইখিনি এতিয়া এনেকৈ থাকিবলৈ দিম আৰু ইয়াতে ওপৰতে দি দিম অকণমান পিঁয়াজ খাৰখিনি হ'ব আৰু ইয়াতে দি দিম মই এতিয়া অকণমান নিমখ সোৱাদ অনুসৰি নিমখ দি দিলোঁ এতিয়া মই অকণমান গেছটো অকণমান দি দিম তাৰপৰা এতিয়া মই এতিয়া ঢাকন মাৰি দিম এনেকৈ সিজাই থাকিম চাই থাকিব মই কি কৰোঁ খাৰৰ তৰকাৰীখিনি তো মই হালধি নিদিওঁ খাৰৰ তৰকাৰী গ'লে এয়া আমৰ আৰু পদিনাৰ চাটনিখিনি ধুনীয়াকৈ পিচি ল'লোঁ আৰু এতিয়া মই বহাই দিছোঁ খাৰখিনি তবলত এতিয়া বহাই দিলোঁ এয়া খাৰখিনি আৰু হৈ আছে আৰু এতিয়া ঢালি দিম মই অকণমান কলখাৰ ঘৰত বনোৱা কলখাৰ অলপচোন অকণমান ঢালি দিম আৰু অকণমান ঢালি দিম ইয়াতে চৌদাও দিব পাৰে আৰু খোৱা চৌদা আপোনালোকে খোৱা চৌদাও ব্যৱহাৰ কৰিব পাৰে যদি খাৰ তৰকাৰী খাওঁ বুলি কয় তো আমাৰ অসমীয়া মানুহ ঘৰততো থাকেই বাৰু তো এয়া হৈ গ'ল খাৰ তৰকাৰী ধুনীয়াকৈ বনাম তো চাই থাকিব খাৰ তৰকাৰীখিনি এনেকৈ সিজিবলৈ দিম এতিয়া আৰু এনেকৈ সিজিবলৈ এতিয়া এনেকৈ মই এতিয়া ঢাকন লগাই দিম এইখিনি সিজি থাকক গেছ ধুনীয়াকৈ সিজি আছে পাচলিখিনিৰ লগত ঘৰতে বনাইছিলোঁ আচাৰ তো বুটৰ আচাৰ হয় বুটৰ আচাৰ আৰু অকণমান ইয়াতে আছে হেৰি জলফাই তো এয়া বুটৰ আচাৰ বনাইছিলোঁ তো খাবলৈ বহুত টেষ্টি আৰু আপোনালোকক এদিন মই দেখাম বুটৰ আচাৰ বনোৱা তো এয়া হ'ল বুটৰ আচাৰ আৰু এতিয়া ভোট জলকীয়া আছে তো মই ধুনীয়াকৈ উলিয়াই লৈছোঁ বুটৰ আচাৰখিনি বনাইছোঁ কি ধুনীয়া চাওকচোন খাবলৈ কি টেষ্টি আৰু ইমান ধুনীয়া চেণ্ট আহি আছে এয়া বুটৰ আচাৰ অলপ উলিয়াই লৈছোঁ তো ভাতৰ লগতে খাম বুলি আছে মোৰ খাৰৰ তৰকাৰীখিনি তৰকাৰী মানে মই চব্জি বনাইছোঁ এইটো খাৰৰে তো লাওখিনি ধুনীয়াকৈ সিজি গ'ল আৰু কাঠ আলুখিনিও ধুনীয়াকৈ সিজি গৈছে আৰু কাঠ আলু এনেকৈ মই থাকিবলৈ দিছোঁ
সিজি গৈছে ধুনীয়াকৈ ধুনীয়া হৈছে আদা নহৰু অকণমান এয়া থেতালি থৈছিলোঁ এই আদা নহৰু অকণমান থেতালি দি দিম ভাল ধৰণে মই খাৰৰ তৰকাৰী বনালোঁ আৰু কি বনালোঁ সকলো আপোনালোকক দেখাইছোঁ বলকচোন মই টেষ্ট কৰি দেখাওঁ আৰু কেনেকুৱা হৈছে সেয়াও মই দেখাই আছোঁ আপোনালোকক হৈ গ'ল মোৰ কলডিলৰ চব্জি কলডিল আৰু আলুৰ চব্জি একদম নিৰামিষকৈ বনাইছোঁ আৰু এয়া হৈ গ'ল মোৰ মাটি দালি চাওকচোন মাটি দালি এয়া ধুনীয়াকৈ সিজি গ'ল মাটি দালি চাওক এয়া হৈ গ'ল মাটি দালি আৰু এয়া হৈ গ'ল মোৰ খাৰৰ এইটো হৈ গ'ল খাৰৰ চব্জি তো মই যোনটো বনাইছিলোঁ খাৰৰ এয়া খাৰৰ চব্জি বনাইছিলোঁ তো এয়া হেৰিৰ লগত কি ধুনীয়াকৈ সিজি গ'ল আৰু কি ধুনীয়াকৈ চেণ্ট আহি আছে আৰু এয়া হৈ গ'ল পেপচিকামৰ লগত মই বনাইছিলোঁ এই কিবা হাঁহৰ ডিম আৰু ইয়াতে বিলাহী আছে এইখিনি ভাজি ল'লোঁ ধুনীয়াকৈ আৰু এয়া হৈ গ'ল পদিনা আৰু আমৰ চাটনি তো এয়া হৈ গ'ল আৰু আমাৰ ঘৰত মই বনাইছিলোঁ আচাৰ এয়া বুটৰ আচাৰ তো এয়া মই ভাত লৈছোঁ খাবলৈ তো বলকচোন মই এতিয়া আজি টেষ্ট কৰি দেখাওঁ আপোনালোকক এতিয়া লৈ লওঁ এতিয়া এয়া লৈছোঁ মাটি দালিখিনি মই এতিয়া ঢালি লওঁ ধুনীয়াকৈ ইয়াতে ঢালি দিছোঁ তাৰপিছতে এয়া লৈ লওঁ মই কলডিলৰ চব্জি লৈ লৈছোঁ এতিয়া লৈ লৈছোঁ মই কলডিলৰ চব্জি গাইছ আৰু ইয়াতে লৈ লওঁ মই খাৰ যিহেতু খাৰটো বহুত টেষ্টি আছে খাৰ লৈ লৈছোঁ এয়া আৰু ইয়াতে লৈ লওঁ মই ডিমৰ এয়া ডিম লৈ লৈছোঁ ডিম লৈ ল'লোঁ তাৰপিছতে ইয়াতে ল'লে মই চাটনি এয়া হৈ গ'ল আমৰ আৰু হেৰি চাটনি আৰু ইয়াতে ল'লোঁ মই বুটৰ আচাৰ যিহেতু মই বনাইছিলোঁ ঘৰত বহুত টেষ্টি খাবলৈ আৰু আপোনালোকে এদিন ৰেচিপি এটা দেখাম এয়া গোটেইখিনি লৈ ল'লোঁ চাওকচোন আৰু এতিয়া মই গাইছ ধুনীয়াকৈ আপোনালোকক খাই দেখাম গাইছ মই এতিয়া খাই দেখাম আপোনালোকক আৰু মই আজি অকলে কাৰণ বা মানে পাছত খাব ভাত তো এয়া মই লৈছোঁ ভাত তো প্ৰথম পন বনাবলৈ লৈছোঁ মই লৈ লৈছোঁ সকলো তো এতিয়া মই প্ৰথমতে সানি লৈছোঁ এয়া এইবিলাক এতিয়া মই খাই দেখাওঁ মাটি দালিখিনি বহুত টেষ্টি হৈছে মাটি দালিখিনি আৰু এইখিনি মই খাম খাৰৰ তৰকাৰী এয়া বহুত টেষ্টি হৈছে খাবলৈ খাৰৰ তৰকাৰীখিনি মানে যিহেতু মই এয়া বনাইছিলোঁ কাঠ আলু দি বহুত টেষ্টি খাবলৈ আৰু এতিয়া লৈ ল'ম মই এইখিনি এয়া লৈ লৈছোঁ মই কলডিল বহুত টেষ্টি হৈছে খাবলৈ আৰু যিহেতু এতিয়া আমৰ বতৰ আৰু এয়া হৈ গ'ল আমৰ চাটনি এয়া হৈ গ'ল আম আৰু পদিনা চাটনি তো এয়াও খাই দেখাইছোঁ আপোনালোকক সকলোবোৰ বহুত টেষ্টি হৈছে খাবলৈ আৰু এয়া হৈ গ'ল এয়া চব্জিনি আৰু হেৰিয়ে বনোৱা ইমান টেষ্টি হৈছে খাবলৈ গাইজ তো খাওঁ বহুত টেষ্টি তো নিৰামিষ হ'লে এনেকুৱা ভাল লাগে খাই কিনে এনেকুৱা নিৰামিষ ভাত এসাঁজ যদি খায় কিমান ভাল লাগে খাই তো বলকচোন মই খাই বৈ লওঁ আৰু একদম মোৰ মানে বহুত টেষ্টি লাগিছে খাই কিনে আৰু মই খাই বৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তো গাইজ ভাতকেইটা একদম ভালকৈ ধুনীয়াকৈ খাই ল'লোঁ আৰু এতিয়া বা আহিছে বা খাবৰ কাৰণে আৰু বা কৈছে দেৰিকৈ খাম আৰু মই যেতিয়া ক'লোঁ অকণমান টেষ্টি আছে খাবৰ কাৰণে তাই একদম লৰালৰিকৈ উঠি আহিলে আৰু এতিয়া ভাত খাই আছে তাইক বাৰু নেদেখাওঁ আপোনালোকক আৰু তাই লাজ কৰে তো ইমানেই ভাল লাগিলে খাই কিনে আৰু আপোনালোকে এনেকৈ খাবচোন নিৰামিষ ভাত এসাঁজ ধুনীয়াকৈ বনাই আৰু ইমানখিনি বস্তুটো নালাগে ঘৰত যিখিনি আছে সেইখিনিকে বনাই খাব পাৰে আৰু বহুত টেষ্টি হয় খাবলৈ যেনেকৈ অকণমান কম মিঠাতেল দিয়ে খাব কাৰণ কেলৈ মিঠাতেল আজিকালি বহুতে মানে তেল বোলা বস্তুটো বেয়া পায় খাবলৈ তো সেয়াকৈ
এনেকৈ নিৰামিষকৈ বনালে বেমাৰ আজাৰো মানুহৰ কম হয় আৰু ভাল লাগে খাই কেনে আৰু শৰীৰটোও ঠিক থাকে। তো বলকচোন চাই থাকিব আগলৈ ভিডিঅ'। সীমা আৰু সীমাক দিছোঁ মই ভাত খাবলৈ। এয়া চাওকচোন কি কি লৈ লৈছে। এয়া তো এয়া তাইক দিছোঁ খাবলৈ। মাই চাওকচোন কাৰ্পেটত বহি লৈছে। তো কৈছে মই বোলে তলতে খাম বোলে। তো খা তেনেহ'লে খাই দেখা কেনেকুৱা হৈছে। হা কেনেকুৱা হৈছে? টেষ্টি হৈছে বোলে খাবলৈ। তাইকো দিছোঁ খাবলৈ। তাই খাওক। তাই এতিয়া নাছিলে, এতিয়া আহিছে আমাৰ ঘৰলৈ। তো ভাল লাগে ন? ভাল লাগে এনেকৈ খাই ভাল লাগে। দিছে আমাৰ মামীহঁত আৰু চাহ দিওঁ মামীহঁতক। এয়া চাহ বাকি আছোঁ। এয়া হ'ল চাহ। আমাৰ মামী আৰু ভাগিন এজনী আহিছে। তো এয়া চাহ দি লওঁ আৰু বলকচোন। বহুত আলহী আহি গ'ল ঘৰত আৰু মামীহঁতো আহিলে আৰু ঘৰৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু কাইলৈ অন্য এটা ভিডিঅ' লৈ আহিম। আৰু মোৰ ৰেচিপিটো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু কাইলৈ অন্য এটা ভিডিঅ' লৈ আহিম। আজিলৈ আহোঁ, বাই বাই।